हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ত স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি দিলো। আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু হৈছে এইচএছ সেকেন্ড ইয়াৰ অৰ্থাৎ এইচএছ ফাইনাল ইয়াৰ এক্সামিনেশ্যন 2025 ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ইম্পৰ্টেন্ট এছামিজ এছে কেইটামান লৈ আহিছো। অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে 2025 বৰ্ষত তোমালোক যিসকলে ফাইনাল এক্সাম দিবলৈ গৈ আছা উচ্চতৰ মাধ্যমিকত তোমালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টোত লৈ আহিছো অসমীয়া ৰচনাৰ ভেৰি ইম্পৰ্টেন্ট কেইটামান ৰচনা। এই কেইটা ৰচনা যদি তোমালোকে পঢ়ি পৰীক্ষা দিবলৈ যোৱা তেন্তে তোমালোকে প্ৰশ্নৰ কাকতত কমন পাবা ৰচনা। বুজি পালা? তাৰ মানে পৰীক্ষাত তোমালোকৰ কমন পৰিব। এইখিনি কথা নিশ্চয় তোমালোকে বুজি পাইছা। তেন্তে আমি সেই ৰচনা কেইখন চাই লওঁ কোন কেইখন ৰচনা পঢ়িলে আমাৰ পৰীক্ষাত সহায় হ'ব। আমাৰ 2025 বৰ্ষত এইচএছ ফাইনাল ইয়াৰৰ ফাইনেল পৰীক্ষাৰ সহায় হোৱাকৈ প্ৰথম ৰচনাখন হৈছে তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক। এই ৰচনাখন তোমালোকে পঢ়িব পৰা ইম্পৰ্টেন্ট হিচাপে লৈ নাইবা জ্ঞানপীঠ অথবা সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। ইয়াত মন কৰিবা তোমালোকে যদি এই তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক এই ৰচনাখন পঢ়া এই ৰচনাখন পঢ়িলে তোমালোকৰ এই জ্ঞানপীঠ অথবা সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক পঢ়া হৈ যাব। চোৱা কেনেকৈ এখন ৰচনা পঢ়িলে তোমালোকে দুখন ৰচনাৰ উত্তৰ কৰিব পাৰিবা। তোমালোকে এনেকৈ পঢ়িবা তোমালোকে ইয়াত তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিকৰ বিষয়ে এই জ্ঞানপীঠ অথবা সাহিত্য অকাডেমি বঁটা বিজয়ী যিকোনো এজন বা যিকোনো এগৰাকী সাহিত্যিকৰ বিষয়ে পঢ়া। বুজি পালা? যেনেকৈ আছে জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এখেতৰ মৃত্যুঞ্জয় উপন্যাসৰ কাৰণে এখেতে এই জ্ঞানপীঠ বঁটা বিজয় কৰিছিল প্ৰথম অসমীয়া সাহিত্যিক। ঠিক আছে, এখেতৰ বিষয়ে পঢ়িলে তোমালোকে এই ৰচনাখন আহিলে যে জ্ঞানপীঠ বঁটা বিজয়ী এগৰাকী সাহিত্যিকৰ বিষয়ে লিখিব পাৰিবা। অন্যথা তোমাৰ প্ৰিয় সাহিত্যিক লিখিব আহিলে এই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে লিখিলেই হ'ব। ঠিক মনত ৰাখিবা তোমালোকৰ পইণ্টবোৰ কি দিছে। প্ৰথমে আৰম্ভণি দিব পাৰে, তাৰপিছত লেখকৰ সাহিত্যিকৰ পৰিচয়, বুজি পালা? তাৰপিছত সাহিত্যৰাজি এনেকৈ আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক যিকোনো এটা জ্ঞানপীঠ অথবা সাহিত্য অকাডেমি বঁটা বিজয়ী। এই সাহিত্য অকাডেমি বঁটা বিজয়ী তোমালোকৰ পাঠৰ চাবা প্ৰথম গোটত নিৰ্বাচিত গদ্য আছে, মগনিয়াৰ পাঠ আছে নহয়। এই পাঠৰ যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে নিশ্চয় পঢ়িছা জানা। এখেতৰ বিষয়ে আৰু অলপ বহলাই জন্ম মৃত্যু কি ৰচনা কৰিছে পঢ়িলে তোমালোকৰ এই সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী সাহিত্যিকৰ বিষয়ে পঢ়া হৈ যাব। এই তোমালোকৰ মগনিয়াৰ পাঠৰ যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা গ্ৰন্থৰ বাবে 1946 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। মনত ৰাখিবা। বুজি পালা? আৰু আছে তোমালোকৰ পদ্যত নিৰ্বাচিত যি পদ্য আছে তাত আছে মিলন নামৰ যি পদ্যটি আছে কবিতাটি আছে তাৰ লেখক আছে নলিনীবালা দেৱী। এখেতেও অলকানন্দ নামৰ গ্ৰন্থৰ বাবে 1968 চনত 1968 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ইয়াত মনত কৰা তোমালোকে নলিনীবালা দেৱীৰ বিষয়ে নিশ্চয় পঢ়িছা মিলন কবিতাৰ পৰিচয় হিচাপে কবিৰ পৰিচয় হিচাপে আৰু যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে পঢ়িছা তোমালোকৰ মগনিয়াৰ পাঠৰ লেখকৰ পৰিচয় হিচাপে। পঢ়িছানে নাই? যদি পঢ়িছা তেন্তে আৰু অলপ ভালকৈ বহলাই পঢ়া। এই দুজন পঢ়িলে তোমালোকৰ প্ৰথমে তোমালোকৰ পাঠৰ সহায় হৈ গ'ল,
তাৰ পিছত তোমালোকৰ এই জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী ৰচনাৰ বিষয়ে হৈ গ'ল। তাৰ পিছত তোমালোকৰ চোৱা তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক লিখিলা এই যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে নাইবা নলিনীবালা দেৱীৰ বিষয়ে নাইবা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে ধুনীয়াকৈ তোমালোকৰ প্ৰশ্ন কাকতত ৰচনাৰ পয়েন্ট ব্ৰেকেট দি পয়েন্ট নিৰ্ধাৰিত কৰি দিয়া থাকে সেই পয়েন্ট অনুসৰি লিখি দিলা। আশা কৰিলোঁ তোমালোকক মই এই কথাখিনি বুজাব পাৰিছোঁ। তোমালোকৰ পাঠৰ পৰাই তোমালোকে সাহিত্যিকৰ বিষয়ে পঢ়ি তোমালোকে ৰচনা লিখিব পাৰিবা। এই দুয়োটা ৰচনাৰ এটা আহিলে এগৰাকী তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক নাইবা জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী যিকোনো এজনৰ বিষয়ে লিখিলেই হৈ যাব। আৰু এই এনেকুৱাকৈ আহিব পাৰে যে অসমীয়া সাহিত্যলৈ যিকোনো এজন সাহিত্যিকৰ নাম দিলে যেনেকুৱা লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অসমীয়া সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান বুজি পালা। এই লক্ষ্মীনাথ বেজবৰুৱাৰ ঠাইত যিকোনো এগৰাকী সাহিত্যিকৰ বিষয়ে দি দিব পাৰে মনত ৰাখিবা। নেক্সট আমি চাওঁ অসমৰ প্ৰাকৃতিক দুৰ্যোগ এই ৰচনা তোমালোকে ইম্পৰ্টেণ্ট 2025 বৰ্ষৰ এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হিচাপে লৈ পঢ়িব পৰা। নেক্সট আছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা নাইবা মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা 3 নম্বৰ ইম্পৰ্টেণ্ট আছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা নাইবা মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা। আগৰ তোমালোকৰ যি প্ৰথম ৰচনাখন আছে এই ৰচনাখনৰ বিষয়ে তোমালোকে ব্লেককৈ ভিডিঅ' পাই যাবা। সম্পূৰ্ণ ৰচনা তোমাৰ প্ৰিয় সাহিত্যিক বুলি আৰু জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক বুলি ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক। নেক্সট 2 নম্বৰ অসমৰ প্ৰাকৃতিক দুৰ্যোগৰো ভিডিঅ' তোমালোকে লিংক পাই যাবা। বাকি 3 নম্বৰৰ এই ৰচনাৰ বিষয়ে যদি ভিডিঅ' লাগে ৰচনাৰ কমেণ্ট কৰিবা মই ৰচনা প্ৰস্তুত কৰি ভিডিঅ' আপলোড কৰি দিম ঠিক আছে। নেক্সট 4 নম্বৰ ৰচনাখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ অৰ্থাৎ তুমি ভাল পোৱা এখন গ্ৰন্থ। তোমালোকে এই তোমাৰ প্ৰিয় গ্ৰন্থ বুলি যদি এখন ৰচনা মুখস্থ কৰি লোৱা তাৰপিছত তোমালোকে তুমি ভাল পোৱা এখন গ্ৰন্থৰ ৰচনা যদি আহে এনেকৈ টপিক থাকে এই ৰচনাখন পঢ়া ৰচনাখনেই পয়েন্ট অনুযায়ী লিখি দিলেই হৈ গ'ল একে কথা বুজি পালা। ইয়াত চোৱা তোমালোকে যদি প্ৰথমে যে ক'লো নহয় মই তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিকৰ বিষয়ে ৰচনা লিখিবলৈ আহিলে তোমালোকে কি লিখিবা তোমালোকৰ পাঠত থকা যিকোনো মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছে এই যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে অলপ বহলাই লিখা বা যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনা কৰা গ্ৰন্থ যেনেকুৱা আছে এখেতে বনফুলৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই বনফুল গ্ৰন্থৰ বিষয়ে অলপ বহলাই লিখি দিলেই তোমালোকৰ কি হৈ যাব তোমাৰ প্ৰিয় গ্ৰন্থ মানে এখন যিকোনো এজন সাহিত্যিকৰ সেই সাহিত্যিকগৰাকীৰ এখন সাহিত্যৰ বিষয়ে উপন্যাসে হওক কবিতাৰ পুথিয়ে হওক গল্পৰ পুথিয়ে হওক নাটকৰ পুথিয়ে হওক লিখি দিলেই হৈ যাব। চ' তোমালোকে যদি প্ৰথম তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাখন ভালদৰে পঢ়া তেন্তে তোমালোকৰ এই 4 নম্বৰ তোমাৰ প্ৰিয় গ্ৰন্থ নাইবা তুমি ভাল পোৱা এখন গ্ৰন্থৰ বিষয়েও লিখিব পাৰিবা। মই জানো তোমালোক বহুত টেলেণ্টেড হয় তোমালোকে কথাবোৰ বুজি পাই আছা যদি পোৱা নাই তথাপিও কমেণ্ট কৰিবা মই নেক্সট আন এটা ভিডিঅ'ত আৰু ভালকৈ বুজোৱাৰ চেষ্টা কৰিম। আৰু আমি নেক্সট পঢ়িব পাৰোঁ 5 নম্বৰ ইম্পৰ্টেণ্ট ৰচনা হিচাপে লৈ বিজ্ঞান আৰু আধুনিক সভ্যতা বুজি পালা। বিজ্ঞান আৰু আধুনিক সভ্যতা নাইবা মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান একেই এই বিষয়ৰ ওপৰত ৰচনা লিখিবলৈ আহিলে যদি তোমালোকৰ এই বিষয়ৰ ওপৰত পঢ়া থাকে তোমালোকে তথাপিও এই বিষয়ত লিখি দিলেই হৈ যাব। সেম দুটা ৰচনাৰ টপিকৰ নাম বেলেগ কিন্তু বিষয় একেই বুজি পাইছা। আৰু ইয়াত আৰু এটা ৰচনা আহিব পাৰে যে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই টপিকটো যদি তোমালোকৰ ৰচনা আহে তথাপিও তোমালোকে
লিখিলেই সেম কথা লিখিলেই হৈ যাব অলপ তোমালোকে চিন্তা কৰি যি তোমালোকৰ টপিক দিয়া থাকে আৰম্ভণি দৈনন্দিন জীৱনত যাত্ৰাত বিজ্ঞানৰ অৱদান এনেকৈ দিয়া থাকে ঠিক তেনেকৈ পইণ্ট অনুযায়ী অলপ লিখিবা তেন্তে চাবা তোমালোকৰ 10 মাৰ্ক থাকে এখন ৰচনা লিখিলে তোমালোকে মানে কমসে কম 8 মাৰ্ক কেৰি কৰিব পাৰিবা এতিয়া চোৱা নেক্সট 6 নম্বৰ তোমালোকে ৰচনা ইম্পৰ্টেন্ট ৰচনা পঢ়িব পাৰা যে অসমৰ জ্বলন্ত সমস্যা বুজি পালা অসমৰ জ্বলন্ত সমস্যা নাইবা অসমৰ জ্বলন্ত সমস্যা হিচাপে তোমালোকে পঢ়িব পাৰা অসমৰ বানপানী অসমৰ নিবনুৱা সমস্যা বুজি পালা মোৰ কথা কমেন্ট কৰি জনাবা তোমালোকে হা নেক্সট 7 নম্বৰ প্ৰশ্ন উদ্যোগ হিচাপে অসমৰ পৰ্যটন ঠিক আছে আৰু এনেকৈ আহিব পাৰে যে অসমৰ পৰ্যটন উদ্যোগ একে যদি দিয়ে উদ্যোগ হিচাপে অসমৰ পৰ্যটন নাইবা অসমৰ পৰ্যটন উদ্যোগ একেই হয় এই বিষয়ৰ ওপৰত তোমালোকে ৰচনা এই ভিডিঅ'ৰ ডেসক্ৰিপচন চেক কৰা লিংক দিয়া আছে পাই যাবা ঠিক আছে ন এই 7খন ৰচনাৰ বিষয় তোমালোকক ইম্পৰ্টেন্ট দিলু 2025 বৰ্ষৰ এইচএস সেকেন্ড ইয়াৰৰ ফাইনাল এক্সামৰ কাৰণে তোমালোকে যদি পঢ়া মই যেনেকৈ কৈ দিলু নিশ্চয় তোমালোকে পৰীক্ষাত গৈ কমন পাবা যদি তোমালোকে ইয়াৰ এই কেইটা ৰচনাৰ ভিতৰত কোনো এখন ৰচনা লৈ কিবা ডাউট হৈ আছে মোক কমেন্ট কৰিবা মই তোমালোকৰ ডাউট ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম তোমালোকৰ পৰীক্ষাত কিন্তু 4খন বা 5খনকৈ ৰচনা দিয়া থাকে তাৰ ভিতৰত যিকোনো এখনৰ বিষয় বাছি লৈ তোমালোকক লিখিব দিয়ে বহুত 5খন বা 4খন যদি ৰচনা আহে তাৰ ভিতৰত যিকোনো এখন ৰচনা কমন পঢ়িবই যদি তোমালোকে পঢ়া বুজি পালা আৰু এখন ৰচনা লিখিলে 10 মাৰ্ক বহুত মাৰ্ক কিন্তু আছে আসামিজ এসেত ভালদৰে পঢ়িবা ঠিক আছে ন আমি আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিও তোমালোকে যদি আজিৰ এই ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিয়া তোমাৰ বন্ধু বান্ধৱীৰ যাতে অলপ এই আসামিজ ৰচনাৰ আসামিজ এসেৰ লৈ অলপ ডাউট কম হৈ যায় লগতে চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি অল বেল আইকনত ক্লিক কৰি দিবা আমি লগ পাই আছো নেক্সট আন এটি ভিডিঅ